गुड मर्निंग। আজি আমাৰ লাষ্ট ডে নাচিকত। কালি আমি ইয়াৰ পৰা মুম্বাই যাম। আমাৰ মুম্বাইৰ পৰা দিল্লীলৈ ট্ৰেইন আছে। তো আজি আমি ৰাতিপুৱা আমাৰ খেল 9টা বজাত আৰম্ভ হ'ব। 9টা বজাত আৰম্ভ হ'ব। এতিয়া মানে ৰাতিপুৱা 5 বজাতে আমি উঠি আহিছিলোঁ। এতিয়াতো পোহৰ হ'ল। এতিয়া আমি আজি আহিছোঁ ত্ৰম্বকেশ্বৰ দৰ্শন কৰিবলৈ। তো আমাৰ ছাৰে যেহেতু আমাৰ বাবাৰ 2 নম্বৰ ৰূপ ছাৰ আমাৰ ক'ব গ'লে, তো ছাৰে গোটেইখিনি আমাক কৈ দিব। তো ছাৰ ত্ৰম্বকেশ্বৰৰ বিষয়ে কৈ দিয়ক অলপ। ত্ৰম্বকেশ্বৰ জ্যোতিৰ্লিংগ বাবাৰ 12 জ্যোতিৰ্লিংগৰ ভিতৰত 8 নম্বৰ জ্যোতিৰ্লিংগ ত্ৰম্বকেশ্বৰ মহাৰাষ্ট্ৰৰ নাছিক চহৰত আছে। ইয়াত কুম্ভমেলা হয়। অমৃত 4 জেগাত য'ত পৰিছিল অমৃত সাগৰ মন্থনৰ পিছত, সেই অমৃত এই ত্ৰম্বকেশ্বৰতো পৰিছিল। ত্ৰম্বকেশ্বৰ, উজ্জৈন, মহাকাল, হৰিদ্বাৰ আৰু প্ৰয়াগৰাজ 4 জেগাত পৰিছিল অমৃত। কুম্ভমেলা ইয়াতো হয়। তো আমি আহিয়ে যে 8 নম্বৰ জ্যোতিৰ্লিংগ বাবাৰ আমি সৌভাগ্য বুলি ভাবিম। আগতে 3বাৰ দৰ্শন কৰিছোঁ মই, বাকীখিনি আমাৰ আজি প্ৰথম দৰ্শন কৰিব। আমাৰ কেনেকুৱা হৈছে, আমি পৰহি শনিবাৰে আমি অহা কথা আছিলে, শনিবাৰ গ'ল। যোৱাকালি অহা কথা আছিলে, এইটোও গ'ল। আজি সোমবাৰ, আজি আমাৰ দিন পৰিছে যে আজি আমি আহিব পাৰিছোঁ। সোমবাৰ পৰিছে, প্ৰথম সোমবাৰত আমি আহিব পাৰিছোঁ। মই ৰাতিপুৱাই দৰ্শন কৰিছোঁ। আমাৰ আজি জ্যোতিৰ্লিংগৰ ঘৰ হৈছে। সঞ্জয় ছাৰ জ্যোতিৰ্লিংগৰ বিষয়ে ক'ব নাই। আমি পালোঁ আহি মোটামুটি ত্ৰম্বকেশ্বৰ মেইন গেট এইখন। তো এতিয়া আমি ভিতৰত যাম। ব'লক, যদি মোবাইল নিব দিয়ে আমি ভিডিঅ' কৰিম, আৰু যদি মোবাইল নিব নিদিয়ে তেনেহ'লে আমি চাই দৰ্শন কৰি আমি গুচি আহিম। ব'লক, আজিৰ দিনটোৰ আৰম্ভ কৰোঁ। এইটোৱে 12টা জ্যোতিৰ্লিংগৰ এটা জ্যোতিৰ্লিংগ ত্ৰম্বকেশ্বৰ বাবাৰ মন্দিৰ। মই ইয়াতে আহিছিলোঁ জ্যোতিৰ্লিংগ মন্দিৰত। তো আজি আহি মনটো বহুত পবিত্ৰ ভাৱ হৈছে যে তেওঁ বাবাৰ দৰ্শন কৰিলোঁ। আমি ভিতৰত মোবাইল মানে হেৰি কৰিব নিদিয়ে, তাত আমি বাবাৰ দৰ্শন কৰিলোঁ। মন টন একদম পবিত্ৰ হৈ গ'ল। এতিয়া এইফালেৰে বাবাৰ পেই ধোৱা পানী আহে। তো এই পানীৰ পৰা পানী আহে বাবাৰ ভিতৰৰ পৰা, য'ত ত্ৰম্বকেশ্বৰ মন্দিৰ আছে এই মন্দিৰটোৰ পৰা। তো এতিয়া এই পানীৰে আমি মুখ অলপ ল'ম গাত। তো ভাল লাগিল আহি। ত্ৰম্বকেশ্বৰ আহক আপোনালোকে, ভাল লগা ঠাই। তো ইয়াত ৰাতিপুৱা যিমান সোনকালে আহিব ইমান ভিৰ কম হ'ব। এতিয়া 7টা বাজিলে, এতিয়া যিখিনি ভিৰ হৈছে, তো ইয়াত ইমান ভিৰ, ইয়াতকৈ বেছি ভিৰ হয়। আজি সোমবাৰ, তথাপি এইখিনি ভিৰ হৈছে, আৰু লাহে লাহে ভিৰ বাঢ়িব এতিয়া। তো আহক চাওঁ বাকীখিনি। আমি এতিয়া বাবাৰ এইটো পানী চোতা লৈ ৰেডি একদম। এই আলহী ছাৰ ফটা লৈ একদম ৰেডি। আমি এতিয়া খেললৈ যাম। খেললৈ যাম। খেল হ'ব এতিয়া। খেলত আমি নিজৰ কামখিনি কৰি এগেইন আজি থাকিম। ৰাতি কালচাৰেল প্ৰগ্ৰেমো আছে। অহাকালি আমি গুচি যাম মুম্বাইলৈ। তো ব'লক বাকীখিনি চাই লওঁ। আৰু আমি আজি গৈ আছোঁ মুম্বাই দৰ্শন কৰোঁ। বাছত উঠি তো তাত প্ৰথম আমি গেট অফ ইণ্ডিয়া যাম। তাৰপিছত মেৰিনা বিচ,
হাজিবাগ নেকি তাত যাম। তো আজি আমি ৰাতিপুৱা বহুত প্ৰব্লেম হৈছিলে। প্ৰথম ট্ৰেইনত আমাৰ এই হ'ল বস্তু ৰৈ গ'ল, তাৰপিছত বাছ আহোঁতে দেৰি হ'ল, তেনেকুৱাকৈ নহ'ল। তো এতিয়া তেওঁ আমাৰ গাইডে কৈ আছে, তো অলপ শুনি লওঁ কি কয়। इंग्लिश तो पढ़नी है। देखिए आपके लेफ्ट साइड में जो अलग अलग जगह में अलग अलग भाषा चलता है। जैसे मुंबई है, महाराष्ट्र, ओनली वो मराठी, मगर स्कूलों में मराठी, हिंदी, उर्दू भी चलता है। और आपके गांव में आपके लैंग्वेज का किताब और साथ में इंग्लिश सब्जेक्ट है ना। तो ये आपके लेफ्ट साइड है विंडोज भारत सरकार, और उसी के नेक्स्ट से व्हाइट कलर की बिल्डिंग RBI रिजर्व बैंक ऑफ इंडिया का न्यू बिल्डिंग आपके लेफ्ट साइड में। देखिए एंट्रेंस है, ऊपर हिंदी पे नाम, नीचे इंग्लिश। और ये लेफ्ट में बिल्डिंग व्हाइट कलर, ये हेड ऑफिस है। और ये आपके रेड में ओल्ड बिल्डिंग RBI, बिल्डिंग का नाम है अमर भवन। और आने वाले आपके लेफ्ट साइड ध्यान दीजिए, आपने बहुत सारी हिंदी पिक्चर देखते हैं आप लोग, इंटरेस्ट हो तो एक बंगला आपको नजर आएगा व्हाइट कलर का आपके लेफ्ट साइड में, जहाँ पे पूरा नाम है टाउन हॉल एस्थेटिक लाइब्रेरी सेंट्रल। इसे कम्प्लीट किया गया है 18.4 1804 में। काले पत्थर का बना है, नाम है काला घोड़ा इस एरिया में। बहुत सारी फिल्मों में दिखाया गया, जैसे कि सलमान खान डॉन। और ये रेड में इंडियन नेवी का फाइनल कीबोर्ड है INX এইখন হৈছে গেট অফ ইণ্ডিয়া। আমি গেট অফ ইণ্ডিয়াৰ আগত এতিয়া আহিছোঁ, আৰু গেট অফ ইণ্ডিয়াৰ সন্মুখতে আছে তাজ হোটেল। এইখন হৈছে তাজ হোটেল। আমি খেল খেলিব আহি আজি গেট অফ ইণ্ডিয়া লগত তাজ হোটেল একেলগে দেখা পালোঁ। আমাৰ কাৰণে বহুত ভাগ্যৰ কথা হয়। কেতিয়া আৰু আহিম এনেকুৱা চাইজন আমাৰ আৰু পৰে নে নপৰে পিছৰ কথা, কিন্তু আজি আহিছোঁ মানে ফুল এনজয় কৰিহে যাম। बाग है साउथ मुंबई से नॉर्थ मुंबई। कौन सुनेंगे सबके सब साउथ मुंबई नॉर्थ मुंबई में क्या फर्क है आपको हमने पिकअप कहा कि है साउथ मुंबई। और स्टेशन का नाम क्या था? स्टेशन এতিয়া আমি আহি জুহু বিচ পালোঁ। তো ইয়াত এতিয়া আমি গা ধুম। আমাৰ বেছিভাগ ল'ৰা গা ধুব গৈছে, তো আমি এতিয়া গা ধুম। তো ৰেডি, এই গা ধোৱা আৰম্ভ হৈছে।
তো এয়া হৈছে জুহু বিচ, এয়া হৈছে জুহু বিচ। আমি আহি এতিয়া জুহু বিচত আছোঁ। এয়া ইফালে হাৱাই জাহাজ। আৰু আমাৰ গোটেইকেইজন কেনে মজা না ফালি দিছা কৈছো গা ধুই আহিছো গান আমি ৰেডি এতিয়া গা ধুম। গা ধোৱাৰ পিছত আমি ইয়াৰ পৰা আমি বান্দ্ৰা ষ্টেচন যাম। তো আমাৰ কালি বান্দ্ৰা ষ্টেচনৰ পৰা আছে টিকট। ইয়াতে আমি গা পা ধুই অলপ এনজয় কৰোঁ এতিয়া বলক। আছোঁ আপোনাৰ আণ্ডাৰগ্ৰাউণ্ড টাৰ্মিনেলত যাই আছোঁ দিল্লীৰ। এতিয়া ইণ্ডিয়া গেট পকেৰে আহি এইটো আণ্ডাৰ গেট বা হেৰি হয় এইটোৰে আমি গৈ আছোঁ এতিয়া। নয়দা ৰোড বঢ়িয়া লাগিছে, চিনাৰী একদম ধুনীয়া হয়, একদম ধুনীয়াছে ওখাইছে, দিল খুচ হৈ গয়া। আমি গোটেইবোৰ ইয়াতে আছোঁ। যোৱাকালি আমি ইণ্ডিয়া গেট, লালকিল্লা, তাজ হোটেল, অভয় হোটেল এইবোৰ চালোঁ। আজি আমি ৰাতিপুৱা দিল্লী আহি পালোঁ আৰু এতিয়া আমি আছোঁ ফেমাছ ইণ্ডিয়া গেটত। ইণ্ডিয়া গেটৰ পাৰ্কত আমি বহিছোঁ। এতিয়া সন্মুখত আছে আমাৰ ইণ্ডিয়া গেট, এইখন হৈছে ইণ্ডিয়া গেট। তো কালি গেট অফ ইণ্ডিয়া চালোঁ, আজি ডাইৰেক্ট ইণ্ডিয়া গেটৰ সন্মুখত দিল্লীত বহিছোঁ। ইয়াৰ পৰা আমি লালকিল্লা যাম আৰু যদি সময় হয় সৰোজনী নগৰ য'ত একদম কম দামত বস্তু পায় তো তালৈ যাম। তো বলক আমি ইণ্ডিয়া গেটত চাই লওঁ ভালদৰে। এতিয়া ইণ্ডিয়া গেটৰ পৰা ওলালোঁ। এতিয়া আমি সৰোজনী নগৰ যাম, তাত আপোনাৰ বজাৰ কৰিব অলপ। তো তাৰে পৰা লালকিল্লাৰ ওচৰতে আমাৰ ষ্টেচনটো আছে। তো আমি লালকিল্লাটো যাওঁতেই ৰাস্তাত ৰখি লালকিল্লাটো চাম। তো লালকিল্লা আমাৰ ওচৰতে হ'ব যেতিয়া লালকিল্লা আমি টেনশ্যন লোৱা নাই, আমি চাই ল'ম। কিন্তু এতিয়া 3:30 বাজিছে, এতিয়া আমি সৰোজনী নগৰ যাওঁ, তাৰ অলপ বজাৰ চজাৰ কৰিলোঁ। তাৰ পৰা আমি ডাইৰেক্ট ষ্টেচন আহিম। ষ্টেচনৰ আগত লালকিল্লাত ফটো চটো উঠি আমি ডাইৰেক্ট আজি গুচি যাম গুৱাহাটীলৈ। ইণ্ডিয়া গেটৰ পৰা মন্ত্ৰালয়লৈ খোজকাঢ়ি গৈ আছোঁ। এইটো ৰাস্তা, যিটো ৰাস্তাত আমাৰ পেৰেড 26 জানুৱাৰী 15 আগষ্টত পেৰেড হয়, তাত আমি এতিয়া খোজকাঢ়ি গৈ আছোঁ। তো ভাল লাগিছে দিল্লীত আহি। তো বলক আমি চাওঁ। আমি আছোঁ এতিয়া সৰোজনী মাৰ্কেট, দিল্লীৰ মেইন মাৰ্কেট এইখন হয়। ইয়াত সকলো বস্তু কম দামত পোৱা যায়। তো আমি আহিছোঁ এতিয়া ইয়াত, মানে আমি এতিয়া শ্বপিং কৰিম। তো
তো বলক আমি চাওঁ দেওবজাৰখন ভালদৰে। তুমি দেখা নাপালা সেইকেইটা চাইছোঁ, দেখছোঁ কিন্তু সেইকেইটাও নহ'ল, অলপমান ভাল কোৱালিটি। ভাল কোৱালিটি মানে ইমান সেই নহয়। ভাল কোৱালিটি লাগে অলপ। এক সফল যাত্ৰাৰ আমাৰ অন্ত পৰিলে। আমি খেলিব গৈছিলোঁ মহাৰাষ্ট্ৰৰ নাছিক চহৰলৈ। তাৰ পৰা আমি কিছু ঠাই ফুৰিলোঁ নাছিকত। তাৰ পৰা আমি মুম্বাই আহিলোঁ, মুম্বাই চালোঁ। তাৰ পৰা আকৌ দিল্লী আহিলোঁ, দিল্লীত ঠাই চালোঁ। কিছুমান হয়তো ভিডিঅ' আমাৰ কৰা নহ'লে, কিন্তু যি নহওক এটা মনত সুখ যে 126 জনীয়া এটা দল অসমৰ পৰা আহি তাক নিজে নেতৃত্ব দি ইমানখিনি সকলোকে ঘূৰাই ফুৰাই আজি অন্ত পৰিল। তো এনেকৈ আমি লগ পাই থাকিম, ভাল লাগিল। সকলো আপুনি যদি ভাল পায় চেনেলটো লাইক ছাবস্ক্ৰাইব কৰিব। তো আশা কৰোঁ আজিলৈ এৰিছোঁ, ভৱিষ্যতে আৰু এনেকুৱা যাত্ৰাত আপোনালোকৰ লগ পাম বুলি আশা ৰাখিল। তো ধন্যবাদ, থেংক ইউ ফৰ ৱাচিং। ভিডিঅ'টো লাইক ছাবস্ক্ৰাইব আৰু চেনেলটো শ্বেয়াৰ কৰিব। থেংক ইউ।